হেল্ল' বন্ধুসকল, প্ৰিন্স মিডিয়া ল'ৰা চামত আজি আমি আবেলিৰ ভাগত পুনৰ আমি ফেচবুকত আহিব লগা হৈছে। আপোনালোকে দেখা পাই আছে আমি অতি এটা যন্ত্ৰণাকাতৰ এটা দুৰৱস্থাৰ মাজত অতিকৈ লাইভত আহিব লগা হৈছে, যাৰ মানে নামনি অসম বুলি কথা, যাক আমি ল'ৱাৰ আছাম মানে এটা কথা আছে, একেবাৰে বাট পথৰ অৱস্থা নাই। আজিৰ পৰা 3-4 দিন আগত আমি এটা লাইভত আহিছিলোঁ ফেচবুকত। আপোনালোকে দেখা পাই আছে ইয়াৰ ধুমেৰঘাট চাৰিআলিৰ পৰা হলদিবাৰী হৈ চিমলাবাৰী ৰাখালকিলা যোৱা যি সংযোগী ৰাস্তাখনৰ কাম ইতিমধ্যে চলিত কাম বুলি আমি ইয়াৰ আগত আপোনালোকক দেখাইছিলোঁ। সেই ৰাস্তাখন সম্পৰ্কে আমি আজি আকৌ পুনৰ লাইভত আহিব লগা হ'ল। আপোনালোকক আমি পোনপটীয়া সমাচাৰ দেখাবলৈ যত্ন কৰিম। আপোনালোকে চালে নিজে উপলব্ধি কৰিব পাৰিব কিমান দুৰ্দশাৰ মাজত এই অঞ্চলৰ মানুহ যাতায়াত কৰি আছে। দেখি আছে আপোনালোকে ইমানে দুৰৱস্থা হৈ পৰিছে, ৰাস্তা দি গাড়ী যাব নোৱাৰা হৈছে। আপোনালোকে আমাৰ কেমেৰাত বহুত দূৰত দেখি আছে বলেৰো পিকআপ এখন ফাঁচি গৈছে ইতিমধ্যে। ইমানে জৰাজীৰ্ণ আৰু বোকা পথেৰে মানুহ, একেবাৰে লেতেৰা এটা যেনেকুৱা এটা পৰিৱেশ। নামনি অসম মানে যে সম্পূৰ্ণৰূপে শতকৰা 100% বাটপথ বেয়া, তাৰ এটা জ্বলন্ত প্ৰমাণ আমাৰ কেমেৰা স্ক্ৰীণত, আমাৰ কেমেৰা পাৰ্চনে অতি সুন্দৰকৈ দেখাই আছে। আমি আগবাঢ়ি যাম, আমি দেখাম আমি কেনেকৈ ৰাস্তাটোৰ দুৰৱস্থা চলি আছে। PWD লক্ষীপুৰ আমাৰ যিটো ডিপাৰ্টমেণ্ট আছে, আজি 4-5 দিন আগত আমি ফেচবুকত আহিছিলোঁ, এই ৰাস্তাখনৰ দুৰৱস্থা সম্পৰ্কে পোনপটীয়াভাৱে দেখাইছিলোঁ, কিন্তু কোনো ধৰণৰ কাণ সাৰ বা গুৰুত্ব দিয়া নাছিলে। ঠিক তেনেকৈ আজি আমি পুনৰ এই অঞ্চলৰ 8-ৰ পৰা 10জন উদীয়মান যুৱকে, সচেতন যুৱকে এই ৰাস্তাখিনি আপোনালোকে আমাৰ কেমেৰা স্ক্ৰীণত দেখা পাই আছে। মাটি কাঢ়ি আনি পাথৰ অলপ চলপ যোগাৰ কৰি আনি মেৰামতি কৰি দিছে, কিন্তু সম্পূৰ্ণৰূপে চলিব পৰা হোৱা নাই। কোনোমতে চলিব পৰা এটা অৱস্থা হৈছে যদিও, কিন্তু ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে আনননভাৱে থাকি নীৰৱে নিস্তব্ধ হৈ আছে। সেইবাবে অসম চৰকাৰক আমি আমাৰ মিডিয়াৰ যোগে আহ্বান কৰিছোঁ, আৰু এই উদীয়মান যুৱকৰ পৰা আমি প্ৰতিক্ৰিয়া ল'ব যত্ন কৰিম। তেখেতসকলে ক'ৰ পৰাই কেনেকৈ এইটো ৰাস্তা কোনোমতে হ'লেও নিৰ্মাণ কৰি দিলে সেই সম্পৰ্কে আমি জানিবলৈ যত্ন কৰিম। আমাৰ কেমেৰা পাৰ্চনে আমাক সহায় কৰি আছে, আগবাঢ়ি আহিবলৈ আমি অনুৰোধ জনাইছোঁ। দেখা আছোঁ গাড়ী এটা ফাঁচি আছে, গাড়ীটো কেনেকৈ ফাঁচি যাই আছে। বাধা দিয়াৰ পিছতো তেওঁ অলপ খামখেলিকৈ সোমাই দিয়াৰ পিছত তেওঁৰ গাড়ীৰ অতি বিপদসংকুল এটা পৰিৱেশৰ মাজত আবদ্ধ হৈ পৰিছে। আমি পোনপটীয়া সমাচাৰত জানিবলৈ যত্ন কৰিম। ইমান এটা ভয়াৱহ আমাৰ জলসাৰ সমষ্টিৰ ধুমেৰঘাট, পুনৰ কৈছোঁ আমি ধুমেৰঘাটৰ পৰা হলদিবাৰী সংযোগী যিখন ৰাস্তাখন অতি দুৰৱস্থাত, মানুহে যাতায়াত কৰিব পৰা নাই বৃহৎ অঞ্চলৰ ৰাইজে, যাৰ ফলত এই অঞ্চলৰ উদীয়মান যুৱক, বিশেষকৈ আমি কৈছোঁ যে যুৱকৰ যিটো প্ৰেৰণা, যুৱকৰ যিটো হেঁপাহ, কামৰ প্ৰতি যিটো দায়বদ্ধ, সেই কাম নিজৰ অঞ্চলৰ সুস্থ পৰিৱেশ চলিবলৈ এটা ব্যৱস্থা কৰিছে। যদিও ইয়াত কিন্তু ডিপাৰ্টমেণ্ট সম্পূৰ্ণৰূপে গাপ দি আছে আৰু নিস্তব্ধ হৈ আছে। মই জানিবলৈ যত্ন কৰিম। আমাৰ সৈতে এই উদীয়মান যুৱক আছে, আমি তেখেতৰ পৰা সুস্থভাৱে জানিবলৈ চেষ্টা কৰিম কি হৈছে, আচলতে বিষয়টো কেনেকুৱা চলি আছে। আমি এই উদীয়মান যুৱকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। তেখেতসকলে ৰাস্তাখন অলপ হ'লেও কিছু পৰিমাণে মেৰামতি কৰিছে, কিন্তু ৰাস্তাখন কোনোমতে মটৰচাইকেল আৰু চাইকেল যাব পৰা অৱস্থা হৈছে। ইয়াত কিন্তু 4 চকা বাহন উঠাই দিয়ে। সেই ক্ষেত্ৰত আমি জানিবলৈ যত্ন কৰিম কি ক'বা। আচলতে তোমাক স্বাগতম জনাইছোঁ। ৰাস্তাখন তোমালোকে বনালা, কেইজনে বনালা? 8-ৰ পৰা 10জন হ'ব। ৰাস্তাখন যে বনাইছা, তুমি অলপ চাইডত আহিবা। ৰাস্তাখন যে বনাইছা, তেতিয়া 4 চকা যাব পাৰিবনে নাই? 4 চকা যাব নোৱাৰিব, অকল চাইকেলটো যাব পাৰিব আৰু মটৰচাইকেলটো যাব পাৰিব। ঠিক আছে, তুমি ৰাস্তাখন যে বনালা, কিবা পইচা পাতি কোনোবাই দিছে নেকি? নাই দিয়া নাই, আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে আৰু বনাইছোঁ। ৰাস্তাখন যিহেতু ঠিকাদাৰে কাম ইতিমধ্যে 4-5 বছৰ ধৰি কৰি আছিল। ঠিকাদাৰৰ নাম জানা? ঠিকাদাৰে কোনো চাহিদা দিয়া নাই। ঠিকাদাৰৰ নামটো মীৰ নাছিৰ কয় নেকি? মীৰ নাছিৰ উদ্দিন আহমেদ। তুমি এই মিডিয়া যোগে আমাৰ জলসাৰ সমষ্টিৰ বিধায়কৰ লগতে PWD ডিপাৰ্টমেণ্টত যদি চাব কি অনুৰোধ কৰিবা যে ৰাস্তাখন মেৰামতি সম্পৰ্কে? আমাৰ বিধায়কে এইটো চাব লাগিছিল, ঠিকাদাৰক ক'ব লাগিছিল, ঠিকাদাৰক কৈ ৰাস্তাটো চলিব পৰা কৰি দিব লাগিছিল, আৰু ৰাস্তাটো কাম চলি আছিল, এইটো চাহিদা দিয়া নাই আমাৰ বিধায়কে। আমাৰ বিধায়কক কি অনুৰোধ কৰিবা এতিয়া যে ডিপাৰ্টমেণ্টত কৈ কি মানে অনুৰোধ কৰি আছোঁ, তাৰমানে এইটো যিমান সোনকালে পাৰে মানে কামটো কৰিব দিব লাগে। মোৰ লগত আৰু এজন বন্ধু আছে, যুৱক আছে ইয়াৰ। তেখেতসকলে আজি গোটেই দিন পৰিশ্ৰম কৰিছে, তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম। তেখেতে টটো চলাই খায়। তেখেতসকলে আজি গোটেই কাম বন বাদ দি তেখেতসকলে ৰাস্তাখন বনাইছে। তুমি SDO আছে যে PWD, যিটো কামটো চলি আছে, ঠিকাদাৰে 4 বছৰ ধৰি চলি আছে বুলি কৈছে। আমি অৱগত, ঠিকাদাৰে কাম 4 বছৰ ধৰি কৰি আছে, কিন্তু ঠিকাদাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কাণ
সাৰ দিয়া নাই, কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এছ ডি অ' চাব কি ক'বা? এছ ডি অ' লৈ PWD এছ ডি অ' লৈ সেইটো এম এল এ ছাৰক মানে আমি কমপ্লেইন দি আছোঁ যে সেইটো যিমান সোনকালে পাৰে ৰাস্তাটো আমাক ভাল কৰি দিব লাগে, ঠিক আছে, ডিপাৰ্টমেণ্টত কৈ ডিপাৰ্টমেণ্টত কৈ। তুমি অনুৰোধ কৰিবা নেকি যে ডিপাৰ্টমেণ্টৰ মুহুৰি পঠাই লেবাৰ দি খৰচ পাতি কৰি এইটো সুস্থভাৱে মেৰামতি কৰিব লাগে? ঠিক তেনেকুৱা কৰিবা নেকি? হয়, মানুহৰ কেনেকুৱা অসুবিধা হৈছে? খুব অসুবিধা, বহুত গাড়ী লৈ গাড়ী যোৱাই নাই, মানুহ মানে খোজ কৰি যাব নোৱাৰে, তেনেকুৱা হৈছে। তেনেকুৱা হৈছে। এইটো ৰাস্তাটোৰ নামটো কৈ দিবাচোন অলপ। ৰাস্তাটো সেইটো হলদিবাৰী টু আপোনাৰ চিমলাবাৰী হয়। ধুমাঘাট চাৰিআলিৰ পৰা ধুমাৰঘাট চাৰিআলিৰ পৰা সেইটো চিমলাবাৰী। সদস্যত এই বৃহৎ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আমি প্ৰিন্স মিডিয়া লোৱাৰ আসামৰ ফালৰ পৰা লোৱাৰ আসাম মানে যে একেবাৰে বাটপথ একেবাৰে দুৰৱস্থা তাৰ এটা বাস্তৱ জ্বলন্ত প্ৰমাণ দেখাই আছোঁ। আমি কেইদিন আগতে লাইভ কৰিছিলোঁ। ঠিকাদাৰজনৰ কৈ আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক মহাশয় PWDত কৈ অতি সোনকালে ৰাস্তাখন সুস্থভাৱে সম্পূৰ্ণৰূপে মেৰামতি কৰি মানুহৰ যাতায়াতৰ সুবিধা কৰি দিব লাগে বুলি অনুৰোধ ৰাখিছোঁ এই অঞ্চলৰ ৰাইজৰ হৈ। ধন্যবাদ প্ৰিন্স মিডিয়া লোৱাৰ আসামৰ সকলো ৰাইজৰ হৈ।